জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৌৰভ দাসে লিখা এটি কবিতা। অসম আৰক্ষীৰ গাত লাগিল চেকা দাগ, গুচাবলৈ গৈ আমাৰ মাজৰ পৰা বিদায় ল'লে জোনমণি ৰাভাই। হিংসাবোৰ আঁতৰাই অহিংসাৰ পথলৈ আনিব খুজিছিল অপৰাধীক। নাৰা হিংসা আঁতৰাই জোনমণি ৰাভাই গঢ়িব খুজিছিল অহিংসাৰ এখন সোণৰ অসম। আৰক্ষীৰ মাজতে আছিল হিংসা, তথাপিও পৰা নাছিল জোনমণি ৰাভাৰ দেহ হাত। পুৱাৰ পৰা গধূলিলৈ অসম আৰক্ষীৰ পোছাক আছিল জোনমণি ৰাভাৰ গাত। মায়ে আছে পদূলিতো চুপি, তই চাগৈ আৰু উভতি নাহিবি বুলি। মাক কেনেকৈ বুজাওঁ আমি, তুমি চিৰদিনৰ বাবে বিদায় লোৱা বুলি। মায়ে ক'ব, নালাগে গঢ়িবতো সোণৰ অসম, আমি এনেকৈয়ে সুখী হৈ ৰম। ধন্যবাদ।